নমস্কাৰ মোৰ বিছনাখন হেখন বাই দ্য ৱে এইটো বিচনা মোৰ আধা দেই মই ইয়াতে ঠিক আছে বাৰু শ্বেয়াৰ কৰিম বাৰু ঠিক আছে আৰমান হৰি হৰি নমস্কাৰ পিছে ৰুমটো ভাল লাগিছে থেংক ইউ এ মহান মানুহসকল সোমাইছো দেই কাপোৰ পিন্ধি আছ না গোটেইকেইটাই ছাৰ গুড ইভিনিং নমস্কাৰ ছাৰ গুড ইভিনিং নমস্কাৰ আহিলা তুমি দেখিছাই নহয় হে আশা কৰা মতে পাইছোঁ ৰুমটো সুন্দৰ অঁ টিউবলাইটটো আণ্ডাৰ মেলা জেগা ভাল সোনকালে শুকাব কিতাপ আছে নাই এনেই কিতাপ ৰাখা নাই তোমালোক আছে ছাৰ এইটো আণ্ডাৰপেণ্ট কাৰ ইমান ফুটা সমৃদ্ধ আণ্ডাৰপেণ্ট পাত দিবলৈ সুবিধা হয় আকৌ হে প্ৰভু টুথপেষ্ট টুথব্ৰাছ ৰেজৰৰ ওপৰত ইমান অমানৱীয় অত্যাচাৰ আৰু বাই দ্য ৱে তোমালোকৰ এয়া বিচনা নে মাছৰ মাংসৰ বজাৰ হে আচ্ছা তুমি নতুনকৈ আহিছা ন হয় ছাৰ নামটো শান্তনু নহয় জানো অঁ শান্তনু গগৈ আচ্ছা ঘৰ তোমাৰ ঘৰে মোৰ পৰা তুমি গাঁৱৰ ল'ৰা তেন্তে অলপ সাৱধান হ'ব লাগিব এইকেইটাৰ লগত থাকোঁতে দেই অঁ হয় ছাৰ দেখিছাই নহয় ৰুমটোৰ অৱস্থা দেখিছাই নহয় দেখিছা গাঁৱততো গোহালি দেখিছাই নহয় হয় ছাৰ হ'ব আৰু এইবোৰ হৈ যাব পাৰিবা নহয় এডজাষ্ট কৰিব পাৰিম ছাৰ এদিনৰ পিছত তুমি এনেকুৱা হৈ নোযোৱাতো নাই ছাৰ নহওঁ ছাৰ শান্তনু কোৱাৰ্টাৰ হাফ ফু হুইস্কি ব্ৰাণ্ডি ৰাম জিন এইবোৰ জানানে মানে ধৰা হয় নেকি বাৰু নাই নচলে এইবোৰ ভাল কথা বৰ ভাল আৰু বিড়ি চিগাৰেট ভাং চাং বনাই কিবা এনেকৈ ন' ছাৰ খাটাং ছাৰ তেতিয়াহ'লে ইয়াত চলিবা কেনেকৈ এইকেইটাৰ লগত তোমালোকেতো চাগে মদ চদ নোখোৱা নহয় জানো নাই নাখাওঁ চুই পোৱাই নাই চাগে নাই ক'ত পায় চিনি নাপাওঁ কি হয় কি ক'লা ক'ত পায় কি হয় মহাপুৰুষৰ আৱিৰ্ভাৱ পৃথিৱী পাছে তোমালোক তিনিটা এটা কথা কোৱাচোন যোৱা 6 মাহত মোৰ ঘৰৰ পিছফালে যে এটা যে পিৰামিড সাজি উলিয়াইছে কোনোবাই মদৰ বটলৰ পিৰামিড সেইটোৰ সৃষ্টিকৰ্তা কোনজন শিল্পী বাৰু কোনজন শিল্পী আৰে ছাৰ মানে সেইবোৰ মানে চানে নহয় সেই যে পিছফালে পৰি থাকে বটলবোৰ সেইবোৰ চাগে বাহিৰৰ পৰা মানুহে পেলাইছে নহয় জানো ছাৰ এক্সপেৰিমেণ্ট কৰিব আনিছিলোঁ কিহৰ এক্সপেৰিমেণ্ট চায়েন্সৰ প্ৰজেক্ট আছিলে ছাৰ প্ৰজেক্ট আছিল প্ৰজেক্ট ইমান পঢ়া ল'ৰাও এইকেইটা প্ৰজেক্টটো কিহৰ মানে খাই মেলি কিমান নিচা লাগে সেইটো এক্সপেৰিমেণ্ট কৰি আছে নি বাৰু আমি নকৰোঁ তেনেকুৱা হ'ব দেই কোন কুকুৰৰ কিমান বেকাৰনেছ মোৰ জনা আছে উস্তাদি মহা উস্তাদি হে আৰু তোমাৰ হাঁপানী বেমাৰ আছে নেকি ছাৰ নাই গাঁৱলীয়া ছাৰ বেমাৰ নাই একো বুজিছা শান্তনু এই ৰুমটোত 3টা চিমনি আছে চিমনি ধোঁৱা ওলাই বুজিছা গোটেই মেঘাচ্ছন্ন হৈ থাকে পৰিৱেশ বুজিছা চিমনিকেইটা কোনোবা দিনা হাতে লৈ ধৰা পৰিলে চিমনিৰ লগতে ইঞ্জিনো বন্ধ কৰি দিম মই বাহিৰত মানে জুই চুই জ্বলাই ন ঠিকেই বাহিৰৰ জুই ন এই 1 কিলোমিটাৰ দূৰত লগেনৰ ঘৰত জ্বলা জুই ইয়ালৈকেতো বিচাৰি ধোঁৱাখিনি আহে নহয় জানো গোটেই ৰুমত সোমাই যায় খিৰিকীৰ ফালটো সোমাই যায় তাকে মোৰতো নাক নাই ছাৰ বাহিৰত চাগে কোনোবাই খাই আকৌ 1 মিনিট খাই মানে মইতো খোৱা কথা কোৱা নাই কোনে খায় আৰু কি খায় আচ্ছা গাৰ্লফ্ৰেণ্ড আছে না তোমাৰ ছাৰ এইবোৰ মায়ে মনা কৰিছে এইবোৰ হোটেলত যে সদায় বেলেগ ছোৱালীৰ লগত দেখা পাওঁ সেইবোৰ কোন তোমাৰ ছাৰ তাৰ বাইক আচ্ছা আৰু কথা হ'ল নহয় যোৱাৰ আগতে মই সুধি যাওঁ 3 মাহ ধৰি মই ফিজ পোৱা নাই ৰুম ৰেণ্ট পোৱা নাই মোৰ পৰিয়ালটো চলাব লাগিব নহয় পাপাহঁত প্ৰথম মাহত জানুৱাৰীত কি বুলি ক'লা
ছাৰ কলেজ ফিজ দিলোঁ অ'কে মানি ল'লোঁ ফেব্ৰুৱাৰীত কি বুলি ক'লা এক্সকাৰ্ছন যাম অ'কে মাৰ্চত কি মাৰ্চৰ কাৰণটো এতিয়ালৈ গমেই পোৱা নাই মই এপ্ৰিল পালেহি ৰাহুল ছাৰ তোমাৰ খৰচ হোৱা কাৰণটো বা কি ছাৰ বটল বটল পটল পটল পটলৰ ফিজত মানে বজাৰৰ সস্তা আছিলে লৈ আহিলে একেবাৰে গোটেইখিনি মই পাগল হৈ যাম পটল পটল খাই মোৰ ফিজ নাই বাৰু অ'কে তোমাৰ দুটা কাৰণ কি তোমাৰ দুটা ছাৰ আমাৰ লগৰ ছোৱালীজনী আছে ছাৰ ছাৰ বহুত দুখীয়া ছাৰ বহুত ধুনীয়া ছাৰ তাই ফিজ দি দিলোঁ সলমান খান আমিৰ খান আৰু শ্বাহৰুখ খান আচল কথা কি এক মিনিট মই কনফিউজ হৈ গৈছো আচল কথা কি দুখীয়া নে ধুনীয়া দুখীয়া ছাৰ দুখীয়া ছাৰ তাইৰ কথা ভাবিলে দুখ লাগে দুখীয়া ঘৰটো ক'ত বে ফিজটো মানে কেনেকে দিয়া গ'ল কাপোৰ কানি কিনি দিয়া গ'ল নে কি মানে পইচাটো কিতাপ কিনিছোঁ ছাৰ নহয় তাই অলপতে কৈছা তুমি কলেজ ফিজে দিছা বুলি কলেজ ফিজে মানে কিতাপ আপোনাক দিয়া মোৰ ফিজটো কলেজ ফিজ দি দিলোঁ মই কিতাপ কিনিছিলোঁ এই কিতাপ কিনিলোঁ ছোৱালীজনীৰ নামটো গীতা অঁ গীতা ছাৰ গীতা মোৰো পইচা কিনি লৈ যাবি দেই দি দিবি শান্তনু হয় ছাৰ গাঁৱৰ পৰা আহিছা ভালকে পঢ়িবা দেই সংগদোষ মানে বুজিছা নহয় সংগদোষে মানুহক বৰবাদ কৰি দিয়ে কেতিয়া পিছত আহিম ছাৰ বুলি মাতিলে মই যেতিয়া মুখত ৰুমাল দিব লগা নহয় দেই বোপাই হয় ছাৰ আৰু এইকেইটা নিচিনা কোনোবা ধুনীয়া মানে দুখীয়া ছোৱালীক ফিজ দিব নালাগে বুজিছা মোৰ ফিজটো আগতে দিবা দেই বোপাই ভালকে থাকা দেই হয় ছাৰ ভালকে থাকিম এইবিলাক আণ্ডাৰ পেণ্টটো এই টিউবৰ পৰা আণ্ডাৰ পেণ্ট নমাচোন জলদি নমা এইটো আণ্ডাৰ পেণ্ট থোৱা ঠাই চৰি ছাৰ এইটো হয় কি কালিও ইয়াত পানী আছিলে আজি টৰ্চটো ক'ত টৰ্চটো এই বৰষুণৰ পানী পৰিছে নেকি বৰষুণ দিছে নেকি আবে বৰষুণটো দিয়া নাই এই টৰ্চটো ক'ত কাট এই টৰ্চ নাপায় ক'ৰ পৰা পানী পৰিছে দেই কালিও ইয়াত পানী আজিও ইয়াত পানী পানীয়ে পানী চব বানপানী হৈ গৈছে তই চাচোন এইটো কি হয় পানী কিয় পানী কি হ'ল চাচোন চাচোন চা কালি মই পৰিলো কিবা হ'ল কি হ'ল কি হ'ল
এইফালে চাবি এইটো পানী কপাইছে অ এইখিনি কি আকৌ ৰাতিখন মানে শান্তিকে শুবলৈ পোৱা নাই আবে ঐ কি হতো তো ঐ ঐ উঠ উঠ ইয়া কি হল ইয়া ঐ কি আছিল বে জি আছিল বহুত কাৰা আছিল বে বহুত কাৰা আছিল